बुथारग्रा दुथांफोरखौ फासि होनांगौ आरो दुथांफोरखौ फासि होआगौमानि एबसुआ आसाम नाङैनो सोमावसारलांगोन होननानै सरकारनिसिम सांग्रांथि होदों। দুইটা কাণ্ডত ধন আলী, বাহাৰ আলী, ৰহমান আলী আৰু শেখবৰ আলী আৰু পাৰমিনা বেগম 5 গৰাকী ব্যক্তি ইয়াত অভিযুক্ত, ইয়াত জড়িত হৈ আছে আৰু ইয়াক প্ৰতিবাদ জনাই পেলাই ধৰ্ষণকাৰী শাস্তি পাবই লাগিব, হত্যাকাৰী শাস্তি পাবই লাগিব, ফাঁচি তেওঁলোকক কোৰ্টৰ যোগেদি ৰায়দান দিবই লাগিব আৰু এই ন্যায় বিচাৰি পেলাই বহুতো ইয়াত হাজাৰ হাজাৰ ৰাইজ আজি এই দুধনৈত এই ৰাজহুৱা প্ৰাংগণত উপস্থিত হৈছে, প্ৰতিবাদী কাৰ্যসূচীত ভাগ লৈছে। আমাৰ দাবী যে কোনো কাৰণত দোষী সাৰি নাযায়। মই ধন্যবাদ জনাম গোৱালপাৰা জিলা আৰক্ষী প্ৰশাসন, জিলা প্ৰশাসনক। তেওঁলোকে 5 গৰাকী ব্যক্তিক সেই দুষ্কৃতিকাৰী, সেই হত্যাকাৰী, ধৰ্ষণকাৰীক কৰায়ত্ব কৰিছে। কিন্তু কৰায়ত্ব কৰাই শেষ কাম নহয়, অকল এৰেষ্ট কৰাই শেষ কাম নহয়। আজি যদি তেওঁলোকে 2-3 মাহ পিছত আৰু যদি জেলৰ পৰা তেওঁলোকে যদি মানে ৰেহাই পায়, আমি এইটো কেতিয়াও বিচৰা নাই। আৰু ইয়াৰ কাৰণে আমি দাবী জনাইছোঁ ধৰ্ষণকাৰী শাস্তি পাবই লাগিব, কঠোৰৰ পৰা কঠোৰ শাস্তি, হত্যাকাৰী ফাঁচি হ'বই লাগিব। আৰু হত্যাকাৰী আৰু ধৰ্ষণকাৰী একেই মানুহে, সেই 5 গৰাকী ব্যক্তিয়ে। তো ইয়াৰ কাৰণে আমি আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, DGP ডাঙৰীয়া, মুখ্য সচিব ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে ফাষ্ট ট্ৰেক কোৰ্টৰ যোগেদি যিসকল হত্যাকাৰী আৰু ধৰ্ষণকাৰী পক্সো আইনৰ যোগেদি যি কিশোৰী নাবালিকাৰ ওপৰত গণধৰ্ষণ কাৰ্যসূচী কৰা হৈছিল, সেই কিশোৰী নাবালিকাৰ ন্যায় আৰু হিৰণময়ী খাকলাৰী যাক হত্যা কৰা হ'ল, ইয়াৰ ন্যায় বিচাৰি পেলাই মুখ্যমন্ত্ৰী ডাঙৰীয়া, DGP ডাঙৰীয়া, মুখ্য সচিব ডাঙৰীয়াক আমি দাবী জনাইছোঁ ফাষ্ট ট্ৰেক কোৰ্ট ইয়াতে গঠন কৰিব লাগে, তদন্ত ক্ষিপ্ৰতাৰে চলিব লাগে আৰু SITৰ যোগেদি ফাষ্ট ট্ৰেক কোৰ্টৰ যোগেদি তেওঁলোকক শাস্তি বিহিব লাগে। আৰু আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি আমি দাবী জনাইছোঁ যে যি ভিক্টিম পৰিয়াল, সেই ভিক্টিম পৰিয়ালে 20 লাখ টকা তেওঁলোকে যাতে আৰ্থিক সাহায্য পায়, 2 গৰাকী কিশোৰী পৰিয়ালক 5 লাখকৈ আৰ্থিক সাহায্য প্ৰদান কৰে। আৰু যেতিয়ালৈকে ন্যায় নাপায় নিখিল বড়ো ছাত্ৰ সন্থা আন জাতীয় দল সংগঠনে আমি তীব্ৰ গণতান্ত্ৰিক অবিৰত আন্দোলন আমি চলাই যাম আৰু আমি অবিৰত ইয়াত হাংগাৰ ষ্ট্ৰাইক অনশন বহিবলৈ আমি বাধ্য হ'ম। আন্দোলন গণতান্ত্ৰিক শান্তিপূৰ্ণভাৱে চলি থাকিব আৰু ন্যায় প্ৰদান কৰিব লাগিব। অসম চৰকাৰৰ কোনো এজন মন্ত্ৰী আজিলৈকে সেই ভিক্টিম পৰিয়াল তেওঁলোকৰ ঘৰত অহা নাই, খা খবৰ লোৱা নাই। অসম চৰকাৰ আজিলৈকে এটাও এই যি ধৰ্ষণ কাণ্ড, এই হত্যাকাণ্ডৰ ওপৰত মাত মাতা নাই। আমি দুখ পাইছোঁ, আমি দুখ প্ৰকাশ কৰিছোঁ। চৰকাৰখনে যদি দায়বদ্ধতা আছে, খিলঞ্জীয়াৰ ওপৰত যদি দায়বদ্ধতা আছে, চৰকাৰে নিশ্চয় ইয়াৰ ওপৰত নিজৰ যিখিনি ষ্টেটমেণ্ট, চৰকাৰৰ যিখিনি পদক্ষেপ তেওঁলোকে মাত মাতিব লাগিছিল, ক'ব লাগিছিল। আৰু আজি আমি দুখেৰে ক্ষোভেৰে চৰকাৰক আমি আহ্বান জনাইছোঁ আপোনালোকে পদক্ষেপ লওক, ফাষ্ট ট্ৰেক কোৰ্টত আৰু SITৰ গঠনৰ যোগেদি দোষীক শাস্তি দিয়া কাম আপোনালোকে দাঙি ধৰক। তেতিয়াহে আমাৰ চৰকাৰ, খিলঞ্জীয়াৰ চৰকাৰ, অসমৰ চৰকাৰ বুলি আমি বিশ্বাস কৰিবলৈ আমি বাধ্য হ'ম। তো এইদৰে 3 গৰাকীকৈ ধৰ্ষণকাৰীৰ ফাঁচীৰ দাবীত উত্তাল হ'ল আজি গোৱালপাৰা জিলাৰ দুধনৈ। ধৰ্ষণৰ অভ্যস্ত ধন আলী তালুকদাৰ, বাহাৰ আলী আৰু ৰহমান আলীৰ ফাঁচীৰ দাবীত এনেদৰে গোৱালপাৰা জিলাৰ দুধনৈত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হ'ল কেইবাটাও জাতীয় সংগঠন তথা বিভিন্ন দল সংগঠনৰ। जों खावलायनांगोन आरो बिथांमोना फासि मोननांगौ
थैनांगौ दे फरायदे बाबु लेखा फरायदे दै मा उन्दुनो ओंखारनाय मेथाइखौ ओंखायनो बेबायदि मेथाइखौ माबोरै खनो नों मिथिगौना दानिया खाब्रां आरोखि बाथ्राखौ जेरै खाब्रां बुंनांगौ मेथाइआबो खाब्रां माबायदिनो फरायदे बाबु लेखा फरायदे लेखा फरा रोंबोला गुदि गियानि जाबोला मान मोनगोन सनाफोर देनां देरबोला बिदिखौसो मोजां मोनो जायो दा बोसोरफ्रामबो DSC जे पास जायो 15 जन 20 जन 25 जन बिसोरो सोर बांसिनै बर' बिजोङाव फरायनाय बे बर' बिजों प्राइभेट स्कुलनिफ्राय पास जानाय खारन बर' बिजोंनि स्कुलफ्रा गथ'फोरनि क्वालिटि एडुकेसन